3 নম্বৰ প্ৰশ্ন শুদ্ধ নে অশুদ্ধ লিখা বুলি দিছে ক প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত আমাৰ জীৱনৰ মান উন্নত হৈছে উত্তৰ শুদ্ধ খ ডাকযোগে ইজনে সিজনৰ লগত কথা পাতিব পাৰো উত্তৰ অশুদ্ধ গ ৰেফ্ৰিজাৰেটৰত খাদ্যবস্তু ৰান্ধিব পাৰি উত্তৰ হ'ব অশুদ্ধ গ কম্পিউটাৰৰ এটা মুখ্য কাম হ'ল যোগাযোগ স্থাপন উত্তৰ হ'ব শুদ্ধ 4 নম্বৰত দিছে 4 নম্বৰ প্ৰশ্ন দিছে চমুটোকা লিখা মই ইয়াতে উত্তৰটো দি দিছো ক মোবাইল ফোন ই অতি প্ৰয়োজনীয় আৰু জনপ্ৰিয় যোগাযোগ মাধ্যম মোবাইলৰ সহায়ত আমি পঢ়া শুনা কৰা ই বেংকিং কাৰ্য অনলাইন বেপাৰ আদি কামবোৰ কৰিব পাৰো ইয়াক অতত লগত লৈ ফুৰিব পাৰি আজৰি সময়ত আমি ইয়াক মনোৰঞ্জনৰ আহিলা হিচাপেও ব্যৱহাৰ কৰিব পাৰো খ নম্বৰ চমুটোকা হৈছে ইণ্টাৰনেট আধুনিক যুগৰ আটাইতকৈ উন্নত যোগাযোগ ব্যৱস্থা কৃত্ৰিম উপগ্ৰহৰ সহায়ত এই যোগাযোগ ব্যৱস্থা সম্ভৱ হৈছে সমগ্ৰ পৃথিৱীব্যাপী অসংখ্য কম্পিউটাৰ সংযোগ কৰি এক বিশাল যোগাযোগ ব্যৱস্থা গঢ়ি তোলা হৈছে এই যোগাযোগ ব্যৱস্থাই হৈছে ইণ্টাৰনেট মোবাইল বা কম্পিউটাৰত এই ইণ্টাৰনেট সংযোগ কৰি পলকতে দেশ বিদেশৰ খবৰ পোৱা দূৰণিত থকা লোকৰ লগত ঘৰত বহিয়ে যোগাযোগ কৰিব পাৰি